Good evening guys. মই জয়শ্ৰী আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। এতিয়া 4টা বাজিলে। আজি যাব ওলাইছোঁ আমি নেহেৰু পাৰ্ক। মোৰ ফ্ৰেণ্ড আহিব। তো যাওঁ তাতে অলপ এনজয় কৰিম সবেই মিলি পেলাই। দেখুৱাই থাকিম আপোনালোকক কি কৰোঁ। ইমান গৰম ঘামি শেষ। ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পায় জনাব আকৌ আমাক। ইমান কষ্ট কৰি গৰমত ভিডিঅ' কৰি থাকোঁ। জনাই দিব আপোনালোকে কেনেকুৱা পায়। বলক গৈ থাকোঁ। হ'ল তোমাৰ? হ'ব। বলক গৈ থাকোঁ। ফাইনেলি আমি আহি পালোঁ দীঘলী পুখুৰী পাৰ্ক। যি অৱস্থা হ'ল আমাৰ নেহেৰু পাৰ্কত গৈ নেহেৰু পাৰ্ক বন্ধ, আকৌ ইয়াতে আহিলোঁ। এইজনী নামটো কি তোমাৰ? প্ৰীতি। এইজনী আমাৰ পুচু। এইজনী মই কৈছিলোঁ না ফ্ৰেণ্ড আহিব বুলি। এইজনী ভাগিন, বৰ ভাগিন হয়। বলক দেখাই থাকোঁ। হে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত হাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে সজাই আনিলা জীয়াই তুলিলা মুক জীয়াই তুলিলা মুক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ ফাকেৰে স্মৃতিৰে খিলা পাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা উন্মুক্ত নদীৰ সুতে চন্দে
পানীতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল উমি উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মূৰতে